হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে AK ব্লগ আছাম। তো এতিয়া সময় 3টা বাজি পাৰ হৈছে। মই বৰ্তমান গৈ আছোঁ আপোনাৰ এখন টি গাৰ্ডেনৰ ভিতৰলৈ। তো যিমান পাৰোঁ আপোনাৰ মই নিজেও চাম, লগত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টি চাই ভাল লাগে ভিডিঅ'টি লাইক কৰিব, আৰু চেনেলটোত যদি আপুনি নতুনকৈ আহিছে চেনেলটোত ছাবস্ক্ৰাইব কৰিব, আৰু ৰাইট ছাইড থকা বেল আইকনটো অন কৰি দিব, যাতে এনেকুৱা নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনাক ন'টিফিকেশ্যন পায়। তো দেৰি নকৰোঁ, ভিডিঅ'টি আৰম্ভ কৰোঁ আহক। আৰু সময়ো আপোনাৰ হৈছে আবেলি হোৱা আগলৈকে যিমান পাৰোঁ আপোনাক মই দেখাবলৈ চেষ্টা কৰিম। তো মই গৈ আছোঁ বৰ্তমান টি গাৰ্ডেন ভিতৰলৈ। তো ভিডিঅ'টি শেষলৈকে চাব, ভিডিঅ'টি স্কিপ নকৰিব, আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে। আমি বৰ্তমান ভিতৰলৈ গৈ আছোঁ আপোনাৰ টি গাৰ্ডেনৰ ভিতৰলৈ। তো ভিডিঅ'টি চাই থাকক, লগতে মই গৈ আছোঁ, মোৰ লগত আপোনালোক কৰি থাকক। ভিডিঅ'টি চাই থাকিব, ভিডিঅ'টি চাই কেনেকুৱা লাগে কমেণ্টত জনাব। আশা কৰোঁ ভিডিঅ'টি শেষলৈকে চাব। হেল্ল' ফ্ৰেণ্ডছ, আমি বৰ্তমান আহি পাইছোঁ চাহ বাগানৰ মাজত। তো নিজেই চাওঁ, আপোনালোকক দেখাই থাকিম যিমান পাৰোঁ। আৰু যদি ভাল লাগে কমেণ্টত জনাব যে চাই কেনেকুৱা লাগিছে। মাৰোঁ আৰু অকণমান আগবাঢ়ো, অন্য এখন বাগানলৈ যাবলৈ চেষ্টা কৰিম। তো তাৰ পৰিৱেশটো দেখুৱাওঁ আপোনালোকক, তাত গৈ পেলাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টি চাই থাকক।
মাৰোঁ আৰু ব'লক আৰু অকণ আগুৱাই যাওঁ আগৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম নাম অকণ নহয় ধুনীয়াকৈ তোমাৰ এখন বাগানত থাকিব লাগিব এতিয়া বৰ্তমান টি গাৰ্ডেনৰ পৰা ওলাই এতিয়া টি গাৰ্ডেনৰ যিটো ফেক্টৰী আছে ফেক্টৰীৰ সন্মুখ পাইছোঁ আপোনাৰ তো ফেক্টৰীখন আপোনাক দেখাবলৈ চেষ্টা কৰিম চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ৰাইট চাইডত কৰি দিব যাতে এনেকুৱা নতুন ভিডিঅ'ত আপোনালোকে